Tumade bilin moi pua sami salunjir luit nat radathengno nangke 1p. Nijangkar bianglong lakhai si Dwaramla constituency kaparlo by thalangso Edenbury natarong maker luit nat po abangpu lunjir kabonda lapen. Lamarjan kabonda ningki hangpar pikachok alangli amena mat chabonda ponlo. Alunjir chotok ponsi Tumade bilin moi pua lunjir paklang ponlo. Luit nat alangli Tumade bilin moi pu kabonda pon alunjir kicheng silang pusi ningje pon. Nili ke tok alunjir mate ke paklang pon alunjir YouTube channel along upload that penapi nilijir po jirpia tum doan karjulong atum anta ninging sampik pik anlo mate arjume pik lo pusi niliphan anuta birta ke menang pilo la pen nili ningarong pik lo puta luit nat pen ningkarong alam the chipaklang pon. La pen la puson karjume sen alunjir non owe kimia tuma phan ke wan pithe kapot alang liphanta rada tum penang an ka churo padupon lu pusi birta ribdunlong. Non owe kimiang bong pen alang lita inut lun sepo man pontanglo. Luit nat pen labang solun je recording dam lake studio Ozone Plus Siwasagar mate Guwahati. Lunjur ke tok la pen ate ot ki pi lake amethang amat silo la solong tobla ke rock abang lake Raja Borua fluid mate pongsi ki wuduna bang lake Anjan Borua music Lagyazit Borua pusi achini pong. Tangso lunjir thangthanga chiklo ni phaing ko reser cap mate 29 February ni si release ponlo. Tumade bilin moi polunjir jongsi nangli tom arjuponji polote luit nat musical pu YouTube channel along humridam ignon puta achini pon. Wathat lang sopen khoyate so reports Karbi Daily News. Moi luit nat ইতিমধ্যে সমূহ অসমবাসী ৰাইজে গম পাইছে অসমবাসী ৰাইজক মই পোনপ্ৰথমে শ্ৰদ্ধাৰে নিবেদিছোঁ আৰু তেওঁলোকৰ মৰম আশীৰ্বাদ লৈ মই যোৱা 29 ফেব্ৰুৱাৰী তাৰিখে মোৰ প্ৰথমটো গীত তুমাতে বিলীন মই ৰিলিজ কৰিছোঁ আৰু ইতিমধ্যে ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ ভাল লাগিছে মই অনুপ্ৰাণিত হৈছোঁ ৰাইজৰ সঁহাৰি পাই গানটোৰ মাজেৰে মই সমাজৰ এখন ছবি প্ৰতিফলিত কৰিব বিচাৰিছোঁ ছবিখন মানে সম্পৰ্ক মানুহৰ মাজত স্থাপন হয় আৰু এই সম্পৰ্কবিলাক চিৰস্থায়ী হৈ যায় আৰু বহু ক্ষেত্ৰত কিছুমান সম্পৰ্ক হঠাৎ কিছুমান সমস্যাৰ কাৰণে আমি সম্পৰ্কবিলাক সম্পূৰ্ণ কৰিব নোৱাৰোঁ বা এই সম্পৰ্কবিলাক আমি আগুৱাই লৈ যাব নোৱাৰোঁ আৰু এই ঘটনাবোৰ সমগ্ৰ প্ৰক্ৰিয়াটো হঠাতেই যেন ধুমুহা এজাক আহি আমাৰ জীৱনটোত খলনি কৰি পেলালে তেনেকুৱা যেন অনুভৱ হয় আৰু মই গীতটোৰ মাজেৰে আমাৰ যি যুৱক যুৱতীসকলৰ মাজত ভগৱানৰ অৱদান স্বৰূপ আমাৰ ভালপোৱাৰ সৃষ্টি হয় এই ভালপোৱাটোৰ যেতিয়া আৰম্ভণি হয় এই ভালপোৱাটো খুব পবিত্ৰ থাকে আৰু এই শেষলৈকে পবিত্ৰ এটা সম্পৰ্ক থাকে এই ভালপোৱাখিনি আমি যিমান দূৰ আগুৱাই লৈ যাব পাৰোঁ আমি প্ৰতিজন যুৱক যুৱতী হওক বা যিকোনো সম্পৰ্কই হওক প্ৰতিজনেই চেষ্টা কৰে যে সম্পৰ্কটো আমাৰ আগবাঢ়ি যাওক সম্পৰ্কটো চিৰস্থায়ী হওক আমি সম্পৰ্কটোত নতুন মাদকতা আনিব পাৰোঁ কিন্তু কেতিয়াবা বিধিৰ নিয়তিয়ে নিবিচাৰিলে বা কেতিয়াবা আমাৰ সমাজৰে হওক বা বিভিন্ন ধৰণৰ সমস্যা আমাৰ আগত আহি পৰিলে আমি কেতিয়াবা সেই সম্পৰ্কটো স্থায়ী কৰাত বা সেইখিনি আমাৰ এক ধুমুহা আহি পৰে আৰু তেতিয়া আমাৰ মনবোৰ ভাগি পৰে আৰু সেই মনবোৰ ভাগি পৰাৰ পিছত দেখিবলৈ পোৱা যায় বহুতে নিজৰ জীৱনটোক স্থগিত কৰি দিয়ে আৰু নিজৰ জীৱনটোৰ শেষ কৰি পেলাবলৈ খোজে আৰু মোৰ গানটোৰ উদ্দেশ্য হৈছে আমি জীৱনটোক এটা সম্পৰ্ক শেষ হ'লেই আমাৰ মনৰ যি ভালপোৱা থাকে আমাক যি ভগৱানে আমাক ভালপোৱাৰ অনুভূতিটো দিছে সেই অনুভূতিটো যাতে আমি শেষ কৰি নেপেলাওঁ সেই অনুভূতিটো যাতে আমাৰ মাজত জীয়াই ৰাখি আমাৰ মনৰ যি ভালপোৱা মনৰ যি আমাৰ প্ৰকাশ সেই প্ৰকাশভংগীক লৈ আমি সেই মনৰ অনুভৱ লৈ আমাৰ সঁচা প্ৰেম আমি যুগ যুগলৈ আমি জীয়াই ৰাখিবলৈ চেষ্টা কৰিব লাগে আৰু এটা সম্পৰ্ক শেষ হ'লেই আমাৰ জীৱনটো শেষ হৈ নাযায় সেই সম্পৰ্কটোক আমি জীয়াই ৰাখিব পাৰোঁ আমাৰ মৰম ভালপোৱাৰ জৰিয়তে তুমাতেই বিলীন গানটোৱে তেনে এক ছবি প্ৰকাশ
কৰিব বিচাৰিছে উঠি অহা প্ৰজন্মই যাতে অনুপ্ৰাণিত হওক যে ভালপোৱাবোৰ আমি সৃষ্টি হিচাপে লওঁ ধ্বংস হিচাপে ল'ব নালাগে এই ভালপোৱাবোৰ আমি জনম জনমলৈ জীয়াই ৰাখিবলৈ আমি চেষ্টা কৰিব লাগে আৰু এই গীতটো খুবেই ভাল সংগীত পৰিচালনা কৰিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা সংগীত পৰিচালক লক্ষ্যজিৎ বৰুৱা তেওঁ ইতিমধ্যে সামাজিক মাধ্যমত খুবেই জনপ্ৰিয় হৈ পৰিছে আৰু গানটোত তবলাত সহযোগ কৰিছে অসমৰ জনপ্ৰিয় তবলাবাদক ৰাজা বৰুৱা আৰু বাঁহী অঞ্জন মেধিয়ে কৰিছে খুবেই ধুনীয়া হৈছে ৰাইজে মন্তব্য দিছে ৰাইজে ইতিমধ্যে সঁহাৰি জনাইছে ভাল লাগিছে এটা কথা মই অনুৰোধ কৰিব বিচাৰিছোঁ অসমবাসী বা বৈঠালাংছু এটা খুবেই পিছপৰা অঞ্চল এই বৈঠালাংছু অঞ্চলটোত আমাৰ সাংস্কৃতিক প্ৰতিভাৱান যুৱক যুৱতী বিভিন্ন জেগাত সাংস্কৃতিক প্ৰতিভাৱান যুৱক যুৱতীৰ অভাৱ নাই কিন্তু তেওঁলোক আগবাঢ়ি যাব পৰাত ক'ৰবাত তেওঁলোকে ভয় খায় ক'ৰবাত থমকি ৰৈছে আৰু মই ভাবোঁ আমি যি মোৰ সংবাদ মাধ্যমৰ বন্ধুসকলৰ সৈতে আমি আলোচনা কৰি আছোঁ আমি এটা নতুন যুগৰ সূচনা কৰোঁ বৈঠালাংছুলৈ এটা নতুন সংগ্ৰামৰ সৃষ্টি কৰোঁ যি সংগ্ৰাম সাংস্কৃতিক সংগ্ৰাম হওক এই সংগ্ৰামৰ জৰিয়তে আমাৰ দুই এজনক দেখি উঠি অহা প্ৰজন্মই অনুপ্ৰাণিত হওক যে আমিও এনেদৰে কৰিব পাৰোঁ আমাৰ প্ৰতিভাবোৰো বিকাশ কৰিব পাৰোঁ মই সৰুৰ পৰাই তেনেকুৱা এক মহৎ লক্ষ্য লৈ মই সংগীতৰ কাম কৰিম বা শিকি আছোঁ বৰ্তমান তেনেকৈ শিকি মই আজি তোমাতেই বিলীন গানটো আপোনালোকৰ মাজত আগবঢ়াবলৈ পাই মই নথৈ আনন্দিত হৈছোঁ আৰু ইতিমধ্যে ৰাইজৰ মৰম পাই মই সঁহাৰি পাই মই যথেষ্ট সাহস পাইছোঁ এই সাহসখিনিয়ে মোৰ জীৱনৰ মূল অৱদান এই সাহসখিনিয়ে মই ৰাইজৰ পৰা আশা কৰোঁ আৰু আগলৈও আশা কৰিম ৰাইজে এনেদৰে মৰম চেনেহ আশীৰ্বাদ দি মোৰ গানটোক তোমাতেই বিলীন গানটো সমূহ অসমবাসী ৰাইজৰ মাজলৈ লৈ যোৱাত যেন মোক আশীৰ্বাদ কৰে মোক মৰম কৰে আৰু বৈঠালাংছু অঞ্চলটিৰ পৰা এনেকুৱা এটা কাম কৰিবলৈ পাই মই নিজকে বৈঠালাংছুবাসীৰ এজন সাধাৰণ যুৱক হিচাপে নথৈ আনন্দিত হৈছোঁ আৰু বৈঠালাংছুবাসী ৰাইজেও মোক সঁহাৰি জনাইছে যথেষ্ট সঁহাৰি জনাইছে আৰু বৈঠালাংছুৰ সংবাদ মাধ্যম মোৰ পৰিয়ালটোৱেও মোক যথেষ্ট সহায় কৰিছে তেওঁলোকেও ভাল পাইছে যথেষ্ট আৰু ভাল ভাল কমেণ্ট আহিছে গতিকে মই আৰু আশাবাদী ৰাইজৰ মাজলৈ গানটো আৰু যাওক আৰু উঠি অহা প্ৰজন্মৰ মাজত এক অনুপ্ৰেৰণা আহক যাতে আমি ভাল পোৱা বা ভাল লগাবোৰ জীয়াই ৰাখিব লাগে এটা সম্পৰ্ক শেষ হৈ গ'লেই যে আমাৰ ভাল পোৱা ভাল লগাখিনি শেষ হৈ নাযায় সেই কথাটো তেওঁলোকে বুজি উঠক মই তেতিয়াই সফল অনুভৱ কৰিব পাৰিম এই গানটিত